উমেশ এজন বহুত মেধাৱী ছাত্ৰ আছিল। নিজৰ ৰিচাৰ্চ পেপাৰ যোগাৰ কৰিবৰ কাৰণে প্ৰায় উমেশে দেৰিলৈকে নিজৰ কেমেষ্ট্ৰি লেবত ৰখিছিল। বাকীবোৰ দিনৰ নিচিনাও আজিও তেওঁ কেমেষ্ট্ৰি লেবত ৰখিবলগীয়া হৈ গ'ল। উমেশে বিলং কৰে এটা মিডিল ক্লাছ ফেমিলিৰ পৰা। তাৰ ঘৰৰ মানুহে তাৰ ওপৰত বহুত আশা কৰি আছিলে আৰু নিজৰ ঘৰৰ মানুহৰ আশাবিলাকৰ কাৰণে সি যথেষ্টখিনি কষ্ট কৰিছিলে। এদিন উমেশে নিজৰ মোবাইলত এটা নটিফিকেশ্যন পালে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ জবৰ কাৰণে। সি নটিফিকেশ্যনটো চাই বহুত সুখী হৈছিলে আৰু সি ভাবিছিলে যে অলপমান কষ্ট কৰি হ'লেও সি এই চাকৰিটো ধৰিব। যিহেতু তাৰ ঘৰৰ অৱস্থা বিশেষ এটা ভাল নাছিলে, তাৰ কাৰণে এই চাকৰিটো অনিবাৰ্য আছিলে। সি ঘৰত পাই এটাই কথা ভাবি আছিলে যে এই চাকৰিটোৱে তাক আৰু তাৰ পৰিয়ালটোক বহুভাৱে সকাহ দিব। তাৰ পাছত সি অনলাইনত ফৰ্মটো ফিল আপ কৰি আৰু লাগি গ'ল তাৰ পিছত ফুল প্ৰিপাৰেশ্যন কৰাত। সি বহুত কষ্ট কৰিছিলে এক্সামটো ক্ৰেক কৰিবৰ কাৰণে। চাওঁতে চাওঁতে এক্সামৰ দিন পালেগৈ আৰু সি নিজৰ চেণ্টাৰৰ পিনে গ'লগৈ। আৰু সি এক্সাম হলৰ ভিতৰত সোমাই পেলাই দেখা পাইছিলে যে কিছুমানে লিখি আছিলে মোবাইল খুলি আৰু কিছুমানে লিখি আছিলে নিজৰ বন্ধু বান্ধৱীক সুধি সুধি। এক্সাম হলত উমেশে লিখিছিলে নিজৰ মেধাৰ বলত। আৰু প্ৰায় 6 মাহৰ পিছত ৰিজাল্টটো ওলালে। ৰিজাল্টটো সি মোবাইলত চেক কৰিলে। সি দেখা পালে যে সি এক্সামটোত ফেইল কৰিছে। সি বহুত দুখিত হ'ল। সি নিজৰ ভৱিষ্যতৰ চিন্তা কৰি বহুত কান্দিব ধৰিলে। যিহেতু সি জানিছিলে সি যদি স্বচ্ছ আৰু নিকাভাৱে সেই এক্সামটো নিদিয়া হ'লে আজি সিও এই এক্সামটো পাছ কৰি গ'লহেঁতেন। হেল্ল' ফ্ৰেণ্ডছ, থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিলোঁ PNRD স্কেমটোৰ বিষয়ে। এক্সাম হলত কোনোবাই লিখিলে মোবাইল খুলি, কোনোবাই লগৰ মানুহৰ পৰা সুধি পেলাই লিখিলে, ক'ৰবাত পেপাৰে নাহিলে। তাৰ পিছতো এই এক্সামটোৰ ৰিজাল্ট আহিলে আৰু ৰিজাল্টত কিছুমান বিবাদিত মানুহে পষ্টিং পালে। এনেকুৱা ধৰণৰ স্কেম আমাৰ আগতেও বহুতবাৰ হৈছে আৰু যদি আমি সজাগ নহওঁ তেতিয়াহ'লে আগলৈও এনেকুৱা স্কেম বহুতবাৰ হ'ব। এনেকুৱা ধৰণৰ স্কেম যদি ৰখাবলৈ হয় তেতিয়াহ'লে আমাৰ নিজৰ মানসিকতা চেঞ্জ কৰিব লাগিব, আমাৰ নিজৰ মেণ্টেলিটি চেঞ্জ কৰিব লাগিব। আমি লেট মি ফাইটৰ পৰা আপোনালোকক আহ্বান জনাম যে আপোনালোকে উঠি ভাগি আহক আৰু এই স্কেমটোৰ বিৰুদ্ধে থিয় দিয়ক। আৰু এটা এনাউন্সমেণ্ট দিব বিচাৰোঁ যে আপোনালোকৰ ওচৰত যদি কিবা ষ্টৰিজ থাকে তেতিয়াহ'লে আমাৰ লগত শ্বেয়াৰ কৰিব। পাৰিলে নিজৰ ভইচ অভাৰ দি সেই ষ্টৰিটো আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰিব। তলত ডেছক্ৰিপশ্যন বক্সত আমাৰ ইমেইল ID টো আছে। আপুনি কাইণ্ডলি নিজৰ ষ্টৰিজবিলাক তাত চেণ্ড কৰক আৰু আমি চিলেক্ট কৰি তাৰ ওপৰত এনিমেশ্যন বনাম আৰু ইয়াত পাব্লিছ কৰিম। লগতে আপোনাৰ নামটো ফিচাৰ কৰা হ'ব আৰু শ্বাউট আউট দিয়া হ'ব। আৰু যদি আপোনালোক এই চেনেলটোত নতুন হয় তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে অহা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ফিলহালৰ কাৰণে বাই, টাটা আৰু লগ পাম নেক্সট ভিডিঅ'ত।